নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। এইখিনি মানে মই ভিডিঅ' বনোৱা নাই, কাৰণ মানে কামত ব্যস্ত হৈ আছিলোঁ। মানে দেখিব পাইছে ঘৰটো প্ৰায় কমপ্লিট হ'ব আৰু বেছি নাই আৰু ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকক দেখাওঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মাটি পেলোৱা দেখাইছিলোঁ, তাৰপিছত ঘৰ ভগা দেখাইছিলোঁ আৰু ঘৰ কাম কৰি থকা দেখাইছিলোঁ। এইপিনে তজাপে আনি পেলাই থ'লোঁ, ইয়াত পূৰা টিপালি ঢাকি থৈ দিছোঁ, বাহিৰত বৰষুণ পৰিলে নহ'লে বেয়া হৈ যাব যে, সেইকাৰণে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান এইপিনে এনেকৈ টিঙে খটীয়া মুঠ দি দিছোঁ, বেৰ বুই থাকিবলৈ মানে টাইম নাই, সেইকাৰণে এনেকৈ দি দিছোঁ। এফালে পূৰা মাটি চাটি এনেকৈ সমান কৰি দিয়া হ'ল, একদম মানে ভেটিটো ওখ কৰি দিছোঁ আৰু যাতে বৰষুণ চৰষুণ হ'লে ইমান অসুবিধা নহয়। এইপিনে দুটা ৰুম আছিলে, এতিয়া এইপিনে আকৌ দুটা ৰুম বহাই দিম। আৰু এইপিনে আমাৰ গৰুজনীয়ে আজি ঘৰতে এৰাল দি পেলাই থৈ দিছোঁ। এইপিনে বান্দৰৰ ভিতৰতে কালি গৰুজনী মানে এৰালডাল ছিগি পেলাই পূৰা গুচি গ'ল, তাই ধৰিব দিয়া নাছিলে, সেইকাৰণে আজি খঙতে পাই তাইক ইয়াতে বান্ধি পেলাই থৈ দিছোঁ। আৰু আগফালৰ পৰা আপোনালোকক দেখাই আছোঁ, এয়া ফ্ৰণ্টৰ ছাইডৰ এইটো দৃশ্যটো, মানে ফ্ৰণ্টখিনি এনেকৈ বাঁহৰ বুই পেলাই দিয়া হৈছে। এতিয়ালৈকে ফিনিচিং হোৱা নাই, ফিনিচিং হ'লে আৰু ভাল হ'ব। এতিয়াতো অলপ বেকা বেকি হৈ আছে। আৰু এইপিনে দেখিব পাইছে ফুলকেইপাহ কি ধুনীয়াকৈ ফুলি আছে। এইপিনে এইটো পাত ফুল হয়। আৰু এটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে বাঁহৰ ঘৰ বনালে খুঁটাবোৰ কেনেকৈ ফুটে বাৰু। আমাৰ ফালে মানে এইপিনে বস্তু এটা আমি এবাৰ নতুনকৈ ছিষ্টেম এটা কৰিছোঁ, এইপিনে দেখিব পাইছে। এইটো মানে তলৰ পৰা একদম পূৰা ঢালাই কৰি পেলাই দিয়া হৈছে, যাতে উইয়ে ধৰিব নোৱাৰে তাক, খুঁটাটো মানে সোনকালে নষ্ট হৈ নাযায় যাতে। মানে বাঁহৰ মেইন খুঁটাকেইটা দিয়া গৈছে এনেকৈ কৰি পেলাই, তাৰপিছত আকৌ এইটো খুঁটাত দিয়া হৈছে এনেকৈ। আৰু প্ৰথমতে মানে এইকেইটা খুঁটা বাঁহৰে আছিলে, এইটো খুঁটা এনেকৈ বাঁহৰ কৰি দিছিলোঁ। তাৰপিছত খুঁটা বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত মানুহ এজন আহিলে, আহি পেলাই দেখি পেলাই তাৰপিছত কৈছে যে তেওঁলোকৰ তাতে মানে পকা খুঁটা আছিলে আগৰ ঘৰ ভগা, তাৰপৰা আনি আকৌ এইকেইটা চেঞ্জ কৰি দিছোঁ, পকা খুঁটাকেইটা লগাই দিছোঁ। আগৰ খুঁটাকেইটা দেখাই আছোঁ, ৰখিব কেনেকৈ দিছিলোঁ আমি মছলা ঢালি পেলাই। এইটো দেখিছে, এইটো এনেকৈ মছলা ঢালি পেলাই তললৈকে একদম তললৈকে, তলখিনি ভাঙি পেলাই ৰখি গ'ল বাৰু গাঁততে। তেতিয়া মানে উইয়ে ইয়াক ধৰিব নোৱাৰে আৰু মানে সোনকালে নষ্ট নহয়। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ পেলাই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।